গুৰুত্বপূৰ্ণ আপোনালোকে ডিছকাছ কৰিব কৰোণা কণ্ট্ৰাক্টৰ ওপৰত কেনেকৈ পদক্ষেপ গ্ৰহণ কৰিছে BTC চৰকাৰ। বৰ্তমান আজি আমি এটা VCO কৰিলোঁ আমাৰ 4খন ডিষ্ট্ৰিক্টৰ ডেপুটি কমিশ্যনাৰসকলৰ লগত আৰু এতিয়া বিশেষকৈ 4খন জিলাৰ ভিতৰত ওদালগুৰি আৰু বাক্সা অলপ ৰেজিং চিটুৱেশ্যন তাত বাঢ়ি আছে কেছেছটো আৰু কোকৰাঝাৰ আৰু চিৰাং মানে যদিও বাঢ়ি আছে এইটো এতিয়াও মানে ইমানখিনি এটা এলাৰ্মিং লেভেলত অহা নাই তথাপিতো এতিয়া এইটো এটা ডাঙৰ হিউমেন ক্ৰাইচিছ হৈছে আৰু বিভিন্ন ৰাজ্যবিলাকত যেনেকৈ ক্ৰাইচিছ আহিছে আজি অসমত আমি সেইটো অহাটো বিচৰা নাই সেইকাৰণে অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ সকলো মুহূৰ্ততে কোভিড কণ্ট্ৰল কৰাৰ কাৰণে বা কোভিড মেনেজ কৰাৰ কাৰণে যেনেকৈ চেষ্টা কৰি আছে আমিও যোৱাকালিৰ পৰা আমি এক্টিভলি কাম আৰম্ভ কৰিছোঁ বিশেষকৈ আৰু এতিয়া আজি আমি যিটো গম পালোঁ যথেষ্ট আমাৰ ইয়াত এতিয়াও আমি মোকাবিলা কৰিবৰ কাৰণে যিখিনি সুবিধা লাগে এইখিনি আছে কোকৰাঝাৰত আমাৰ 700-600 এবভ বেড আছে ওদালগুৰি চিৰাং বাক্সা ইয়াতো যিখিনি বেড লাগে সেইটো বাঢ়াৰ চেষ্টা কৰিছে অক্সিজেন যিখিনি লাগে এইখিনি প্ৰয়োজন অক্সিজেন এতিয়ালৈকে আছে মেডিচিন আছে কিন্তু কথাটো হৈছে কি আমি যেতিয়া কেছটো বাঢ়ি যাব তেতিয়া সেইখিনি মোকাবিলা কৰাটো খুব অসুবিধা হ'ব সেইকাৰণে এতিয়া হৈছে কি এৱাৰনেছটো আহিব লাগিব আৰু এৱাৰনেছটো অনাৰ কাৰণে প্ৰশাসনিকভাৱে যিটো ব্যৱস্থা বা গভৰ্ণমেণ্ট হিচাপে যিখিনি ব্যৱস্থা লোৱা হৈছে মই পাব্লিককহে আহ্বান কৰিব বিচাৰিছোঁ যে এইটো যিটো হৈছে এইটো প্ৰিভেনশ্যনটো বেটাৰ দেন কিউৰ হ'ব কাৰণ কিউৰটো খুব মানে এটা লেভেলত খুব ৰিস্কি হয় তো সেইকাৰণে এতিয়া প্ৰিভেনশ্যন কৰাৰ কাৰণে আমাৰ যিহেতু আমাৰ হাততে আছে আমি এৱাৰনেছটো কৰিব পাৰোঁ ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰিব পাৰোঁ মাস্ক পিন্ধিব পাৰোঁ এইবিলাক কাম কৰাটো ইমান অসুবিধা নহয় আৰু যিখিনি গৰীব মানুহ আছে তেখেতসকলৰ কাৰণে মাস্কৰ ব্যৱস্থা কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ চেনিটাইজাৰৰ ব্যৱস্থা কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ গতিকে এইখিনি সময়ত মই সকলোকে আহ্বান কৰিছোঁ আজি মানুহবিলাকে বিভিন্ন কাৰণত বজাৰ সমাৰত অফিচত আহিব লগা হয় কিন্তু চবে মনত ৰাখিব কি কোভিড আছে ইয়াতে কোভিডটো পাহৰি যাব নালাগে কি কোভিড বুলি এটা যিটো প্ৰব্লেম আহিছে যিটো পেণ্ডেমিক আহিছে যিটো ক্ৰাইচিছ আহিছে সেইটো যাতে মনত ৰাখি চলায় য'তে যাওক ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰিব লাগে চেনিটাইজাৰ ইউজ কৰিব লাগে আৰু পৰাপক্ষত যিমান পাৰে আমি যদি কোনো আমাৰ নেচেচাৰী বা ইম্পৰ্টেণ্ট নাই কাম নাই তেনেহ'লে আমি বাহিৰত অনাই বনাই ঘূৰি ফুৰি মানে এইটো নকৰাই ভাল সেইটো মই আহ্বান কৰিছোঁ আৰ্থিক সমস্যাৰ লগত মুখামুখি হ'বলগীয়া হৈছে নাগৰিকসকল যিসকল দুখীয়া পৰিয়াল কি ব্যৱস্থা ল'ব বিচাৰিছে নিশ্চয় হ'ব ইয়াৰ কাৰণে অসম চৰকাৰে অতি শীঘ্ৰে কিছুমান হয়তো পেকেজ ডিক্লেয়াৰ কৰিব যোৱা সময়তো ভাৰত চৰকাৰে লকডাউনৰ সময়ত কিছুমান পেকেজ দিছিলে আৰু এতিয়াও মই আশা কৰোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো যদি আৰু ইয়াতকৈ আৰু ভয়াৱহ ৰূপ লয় বা সম্পূৰ্ণ লকডাউন কৰিব লগা হয় তেনেহ'লে নিশ্চয় দুখীয়া গৰীব মানুহৰ কাৰণে এটা আৰ্থিক কিবা এটা সাহায্য বা তেনেকুৱা কথা চিন্তা কৰিব এইটো মোৰ বিশ্বাস আছে আমি কাউন্সিল হিচাপে আমাৰ লেভেলত আমাৰ বিভিন্ন সমস্যাবিলাক আমি চাই আছোঁ ওদালগুৰিত যিটো তৰমুজ খেতি কৰিছিলে খেতিয়কসকলৰ বহুত অসুবিধা হৈছে সেইটো ছাপোৰ্ট কৰাৰ কাৰণে আমি চিন্তা কৰি আছোঁ এতিয়া খেতিৰ সময় আহিছে কোভিডৰ চিটুৱেশ্যনতো খেতিটো কেনেকৈ কৰিব পাৰে ইয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু যিখিনি ষ্টুডেণ্ট আমাৰ ভাৰ্নিকুলাৰ মিডিয়ামৰ বিভিন্ন চেণ্ট্ৰেল স্কুল কিবা স্কুল সেইবিলাকত অনলাইন ক্লাছেছ হৈ আছে কিন্তু য'ত অনলাইন ক্লাছ হোৱা নাই সেইখিনিতো আমি চিন্তা চৰ্চা কৰিছোঁ আমাৰ ষ্টুডেণ্টবিলাকে যাতে ৰেগুলাৰলি নিজৰ ষ্টাডিজটো ৰাখিব পাৰে ইয়াৰ কাৰণে কিছুমান ব্যৱস্থা কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু সম্পূৰ্ণভাৱে আমি এতিয়া কোভিডৰ যিটো চেলেঞ্জেছ সেইটো আমি ফেচ কৰিবলৈ প্ৰস্তুত হৈ আছোঁ